Hello and welcome friends. আজিৰ এই স্পেশাল ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে যদি আপোনালোকৰ জিঅ' নেট হঠাতে স্লো হৈ যায় তেনেহলে আপুনি হেতু স্পীড কেনেকৈ কৰিব পাৰিব। মই হেতু কথা কোৱা নহয় যে আপোনাৰ ভ্যালিডিটি শেষ হোৱাৰ পিছত স্লো হোৱা কথাটো। মই কৈছো যে সাপোজ এটা এক্সাম্পল দিছো আপুনি যদি এক দিনত 1 GB ডাটা পায় ইন্টাৰনেট সো ধৰক 1 GB টো এতিয়াও শেষ হোৱা নাই ধৰক 300-400 MB মান শেষ হৈছে আপোনাৰ MB টো তাৰ পিছত আপোনাৰ নেটটো হঠাতে স্লো হৈ পৰিছে সো সেই সময়ত আপুনি কি কৰিব স্পীড কৰিবলৈ আপুনি কি ট্ৰিক ইউজ কৰিব সো আজি মই এই ভিডিঅ'টোত খেতুৰে বিষয়ে কম সো আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক যদি আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে না চাই তেনেহলে আপুনি একোৱে বুজি নাপাব যে কেনেকৈ জিঅ' ইন্টাৰনেট স্লো হলে স্পীড কৰে সো চাওক প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ সেটিংসটো ওপেন কৰি লওক সেটিংসটো ওপেন কৰিলো চাওক মই এটা Redmi Note 5 Pro মোবাইল ইউজ কৰি আছো আপুনি হয়তো বেলেগ মোবাইল ইউজ কৰিব পাৰে তাত ফাংশনবোৰ বেলেগ হ'ব পাৰে সেটিংসৰ কিন্তু বস্তুটো একে থাকিব মই আপোনাক দেখাই দিম সেটিংসত যাব সেটিংসত যোৱাৰ পিছত ষ্টৰেজ বুলি এটা থাকিব ষ্টৰেজ অপচনটো ক্লিক কৰিব আপুনি ষ্টৰেজত যোৱাৰ লগে লগে আপুনি এতিয়া ইয়াতে চাব পাৰি যে অপচন কিটামান আছে এতিয়া আপোনালোকে মনত ভাবি আছে চাগে নেটৰ আৰু ষ্টৰেজৰ সম্পৰ্ক কি নেট স্লো হৈছে আমি ষ্টৰেজত কিয় আহি আছো কিন্তু হেতু নহয় আপুনি ভিডিঅটো ভালকে চাওক সব গম পাই যাব সাক ষ্টৰেজ ওপেন কৰিলো ষ্টৰেজ ওপেন কৰাৰ লগে লগে ইয়াতে বহুত কিছুমান অপচন আছে ইয়াতে আপুনি এটা অপচন পাব কেচ্ড ডাটা CACHD কেচ্ড ডাটা সো আপুনি এইটো আপুনি চাব পাৰিছে যে মোৰ 3.26 GB হৈ আছে এতিয়া আপোনালোকে গম ভাবিব যে এইটো চাগে মই ইউজ কৰিছো কিন্তু হেতু নহয় আপোনাৰ কেচ্ড ডাটা এতিয়া 5 MB 10 MB 15 20 100 হ'ব পাৰে আৰু মোৰ এতিয়া 3.26 GB মই এটোৰ বিষয়ে আগতে গম পোৱা নাছিলো সো মোৰ এটো বেছি হৈ আছে আৰু মোৰ নেটটো স্লো হয় মাজে মাজে ঠিক আছে সো মই এটো অকমান মানে ইনফৰমেশন উলিয়ালো সো এতিয়া গম পালো যে এনেকৈ হয় সো এতিয়া আপোনালোকৰ লগতো এটো ট্ৰিকটো শেয়াৰ কৰি আছো সো সব কেচ্ড ডাটা থাকিব তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে অপচন আহি যাব ক্লিয়াৰ আপোনাৰ তাত আহিব ক্লিয়াৰ কেচ্ড ডাটা ক্লিয়াৰ আৰু কেনসেল বুলি থাকিব মোৰ এটা ওকে আছে সো ইয়াতে আপুনি দেখা পাইছে যে ক্লিয়াৰ কেচ্ড ডাটা আছে সো মই এতিয়া ওকে কৰি দিম মানে এটো ক্লিয়াৰ কৰি দিম সব মই ক্লিয়াৰ কৰি দিলো ইয়াতে চাওক লগে লগে আপুনি 3-4 বাৰ মান ক্লিয়াৰ কৰি দিব এনেকে ওকে এনেকে মই এতিয়া ধৰ ক্লিয়াৰ কৰি দিলো সো फ्रेंड्स চাওক এটো কি হয় আপুনি যে নেট চাওক এতিয়া চাওক 41.1 MB হৈ গৈছে মই ক্লিয়াৰ কৰাৰ লগে লগে সব আপডেট হৈ গৈছে চাওক এটো কি হয় কেনেকৈ হয় আপুনি যে ইন্টাৰনেট ইউজ কৰোতে বহুত বিলাক আমি ওয়েবসাইটত যাও হয় নহয় জি বহুত ওয়েবসাইটত যাও আমি তাৰ মাজত বা কিছুমান ওয়েবসাইটত ভাইৰাছবোৰ থাকে বা কিছুমান অলাগতিয়াল বস্তুবিলাক থাকে যোনবিলাকে আমাৰ ইন্টাৰনেট স্পীডটো কভাৰ কৰি লয় হেতুৰ মানে কেটছ হৈ ধৰি থাকে মানে সো হেতু কাৰণে আমাৰ ইয়াতে আহি ইয়াতে ধৰক মোৰ এতিয়া 41 MB হৈ আছে মোৰ আগতে 3.26 GB আছিল তেনেকুৱাকে বহুত কভাৰ কৰিলে মেমৰিও কভাৰ কৰে আৰু ইন্টাৰনেটৰ স্পীডটো ইয়াতে বহুতখিনি কভাৰ কৰি লয় সো হেতুৰ বাবে আমি এটো ক্লিয়াৰ কৰিব লগা হয় আপুনি এটো দিনত প্ৰায় 15-20 মান ক্লিয়াৰ কৰি দিব এটো যিমান আপুনি ধৰক মোবাইল ইউজ কৰিলেই আপুনি এটো ক্লিয়াৰ কৰি দিব তেনেহলে আপোনাৰে ভাল নেটটো স্লো নহব তাৰ পিছত এটা সেটিংস আছে এটো হল এটো আপুনি ভালকে বুজি পালে তাৰছত এটো আপুনি বেক কৰি দিব বেক কৰি দিয়াৰ পিছত দ্বিতীয় সেটিংসটো হৈছে আপুনি সেটিংসত যাব মোবাইলৰ সেটিংসত যোৱাৰ পিছত আপোনাৰ মোবাইল নেটৱৰ্কছ বুলি থাকিব মোৰ এতিয়া সিম কাৰ্ড আছে মোবাইল নেটৱৰ্কছ আছে মোবাইল নেটৱৰ্ক বুলি থাকিব তাৰ পিছত আপুনি জি সিম ইউজ কৰে ধৰক জিঅ' ইউজ কৰে তেনেহলে মই এটো জিঅ'ত ক্লিক কৰিলো জিঅ'ত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপচন পাব এক্সেছ পইণ্ট নেমছ সো এতিয়া এক্সেছ পইণ্ট নেমছত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাব যে জিঅ' নেট বুলি লিখা আছে ইন্টাৰনেট সো ইয়াতে আপুনি এটা হোৱাইট কালাৰ অপচন দেখা পাব ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ এটা পেজ ওলাই যাব এডিট এক্সেছ পইণ্ট বুলি ঠিক আছে সো ইয়াতে সবচে ফাৰ্ষ্টত আপুনি দেখা পাব নেম ক্লিক কৰি দিব ইয়াতে হে ইন্টাৰনেট বুলি লিখা থাকিব ইয়াতে আপুনি www.geo.com কৰি দিব ঠিক আছে তাৰছত ওকে geo.com হ'ল তাৰছত APN নেক্সট অপচনটো আছে APN টো জিঅ' নেট কৰি লব ঠিক আছে মোৰ আগৰ পৰা কৰা হৈ আছিল সো আকৌ এবাৰ দেখাই দিছো জিঅ' নেট কৰি লব ওকে ঠিক আছে
তাৰপিছত একদম এইবিলাক একো নকৰিব তলত যাব ইয়াতে চাব APN প্ৰটোকল ঠিক আছে এইটো APN প্ৰটোকল দুটা অপচন আছে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে দেখা পাব যে আপোনাৰ অপচনটো থাকিব ইয়াতে কৰা হৈ আছে দেখা পাব আপুনি হয় আপুনি তলৰ অপচনটো সিলেক্ট কৰি ল'ব এইটো তলৰ অপচনটো সিলেক্ট কৰি ল'ব এইটো মোৰ কৰা হৈ আছে অলৰেডি কেনসেল দ্বিতীয়টো সেম একদম তলৰ অপচনটো অন কৰি ল'ব ঠিক আছে বাস ইয়াতে এইখিনি আৰু একো কৰিব নালাগে আপোনাৰ নেট ফাষ্ট হৈ যাব তাৰ পিছত আপুনি এনেকে আপুনি দেখা পাব যে ইয়াতে আপোনাৰ তিনটা ডট আছে তাতে ক্লিক কৰি দিব মোৰ এতিয়া তাত নাই তলত আছে সো মই এইটো ক্লিক কৰিম দিগনে আপুনি সেভ অপচনটো ক্লিক কৰি দিব সেভ কৰি ল'ব বাস হৈ গ'ল আৰু একো নালাগে এতিয়া কৰা হৈ গ'ল তাৰ পিছত আপোনাৰ ঠিক আছে এতিয়া সব কৰা হৈ গ'ল এতিয়া আপুনি জিঅ' নেটটো যেতিয়া স্লো হৈ যাব তেতিয়া আপুনি ফাষ্ট কৰি ল'ব পাৰিব এইটো পদ্ধতি ইউজ কৰি সো এইটো অকল ব্ৰাউজিং স্পীড ডাউনলোড স্পীডটো বাঢ়িব মানে ইমান এটা স্পীড নাবাঢ়ে ডাউনলোডিং কিন্তু আপুনি কিবা ওয়েবসাইট অন কৰিলে ধৰক চাব ব্ৰাউজিং হৈ থাকে অন নহয় সো এইটো পটককৈ অন হৈ যাব এইটো ব্ৰাউজিং স্পীড অন কৰি দিবলৈ সেটিংসটো মই দিছো সো আশা কৰো ভিডিওটো চাই ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰিব সবৰ লগতে শেয়াৰ কৰিব তাতে সিহঁতও গম পায় যে নেট স্পীডটো কমি গ'লে তেনে স্লো কেনেকৈ কৰে সিহঁতও জানিব লাগে সো সবৰ লগতে শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে লাল কালাৰৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব তেনেহলে মই যেতিয়াই নতুন ভিডিও আপলোড দি থাকিম আপোনালোকে ভিডিওটো পাই যাব সো আজিৰ কাৰণে ইমানে আপোনাৰ দিন শুভ হওক ধন্যবাদ